হেপী কাতি বিহু গাইজ, কি খবৰ আপোনালোকৰ ভাল বেয়া মাজত মই আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আজি হৈছে কাতি বিহু। সোনকালে উঠি গা পা ধুই চহৰাবোৰ কৰিলোঁ, যিহেতু বিহু বা পূজা চহৰাবোৰ কৰিলোঁ। কাম বন হ'ল, এতিয়া চাহ তাহ খাওঁ, খাই লৈ আহোঁ। আপোনালোকক দেখুৱাই আছোঁ ক'ত কি কৰোঁ, আজি ক'ত কি নকৰোঁ দিছোঁ দেই গাইজ। এইফালে ক'লি যে কি কৰিছে চাওকচোন। মায়ে প্ৰসাদ ধোৱাৰ কাৰণে পানী আনি থৈ দিছিল, মন্দিৰৰ ওচৰত থৈ দিছিল। তাই সেইবোৰ বগৰাই পানী খেলি আছে। খেলক বাৰু, অলপ টাইম খেলিব দিছোঁ। ভাল পাইছে যাতে কেনে গা ধুৱাই দিম এইটো। মায়ে এফালে প্ৰসাদৰ যোগাৰ কৰি আছে, জাজুকলবোৰ দাদাই আকাশবন্তিৰ কাৰণে বাঁহ পুতি আছে। জাজুকলবোৰ হ'ল এনেকৈ জাজুকল কৰি উলিয়াই লৈছে গোটেইখিনি। আৰু ধানৰ ঘৰতো চাকি দিব গ'লোঁ আমি। ধানৰ ঘৰতো চাকি দিলোঁ, ভিডিঅ' কৰা নহ'ল, বাবে ফটো গুচাই দিলোঁ, ভাল লাগিছিল। আৰু অলপ টাইম ৰখি আছোঁ মই প্ৰসাদক, মানে শৰাইখনো, যিহেতু পাৰ চৰাই আহে ন, সেইকাৰণে এয়া ভাকৰি ঘৰতো দিয়া গৈছে। আপোনালোকে দেখিছেনে, অলপ ধামিজ দামচকৈ লাইট জ্বলি আছিল। গধূলি প্ৰসাদ বিতৰণত মানুহবোৰ আহিল, প্ৰসাদ বিতৰণো কৰিলোঁ। আপোনালোকৰ ফালে কেনেকৈ কৰে জনাবচোন। আজিলৈ আহিছোঁ, ইমানে, বাই বাই।